জীবন কচুপাতৰ পানী বুলি কয় মাক কৈ বেগ আনিলো যা দৌৰ মা ও মা মা ও ক'ত আছা মা বুলি কয় জানা নে নাজানা মৰমে মাইনা মা ও মা পাপাই বাইক লৈ আনিছে আহাচোন চোৱাহি बोलासन बोला 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 राति মোক কৈছিল হে সঁচা আনিলে নে बोलासन बोला কইবা কইবা লাহে লাহে হেৰি হেৰি কি শুনিছো সঁচা নে এইখন নহয় নেকি সঁচাই দে আজি আমাৰ বহুত দিনৰ সপোন এটা পূৰ হ'ল টিনা ও টিনা পানী অকণ আনচোন দাদাৰে কি আনিছে চাহিচোন এই তই আকৌ সোনকালে আছো ন আৰু লগতে ধূপ ধূনাখিনিও লৈ আহ ইমান ধুনীয়া দে এই চবাকেইটা ধুই দেচোন বহুত দিনৰ সপোন এটা ভগৱানে পূৰণ কৰি দিছে কি হ'ব এইপিনেও দে দে ভালদৰে ধূপ জাল দে দাদা মোক কিন্তু উঠাব লাগিব দেই তাকে মোৰ প্ৰথমে মোৰ মানুহজনীকে উঠাম ন দিনে দুপৰীয়ানো আপুনি এইসোপা কিয়নো খাব লাগে অ টিনা টিনা অতৰ ঘৰলৈ বোলে নতুন বাইক আনিলে হয়নে অ এইখনে নেকি নয়নদা মোক কিন্তু পাৰ্টি দিব লাগিব দেই এই খাবি দে খাবি পাৰ্টি পিছত খাম এই পিছত তই ইমান সাজি কাচি আহিলি যে ইছ মই আপোনালোকৰ ঘৰলৈ আহিলে সাজি কাচিয়ে আহোঁ তাতে বজাৰলৈ গৈছিলোঁ বজাৰতহে গম পালোঁ আপুনি বোলে বাইক কিনিছে কথা শুনি ৰ'বই নোৱাৰিলোঁ চিধাই গুচি আহিলোঁ আৰু মোৰ ঘৰলৈ পাৰ্টিহে খাবি দে খাবি ৰ'বচোন ৰ'ব আপুনি যে পাৰ্টি খোৱাৰ কথা কৈছে ঘৰতচোন একোৱে নাই বস্তু সব আনি দিম চিন্তা নকৰিবি বাইক কিনিলে ন এইখনে দেখোন এইখন দেখোন পুৰণা নাম্বাৰ প্লেটটো আছে দেখোন তহঁতে পুৰণা বুলি নকবি দেই এইখনে মোক নতুন ধুনীয়া 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 ন ধুনীয়া 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 হ'ব ধুনীয়া 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 আমাক কিন্তু পাৰ্টি লাগিব দেই পাৰ্টি কিন্তু লাগিব দেই পাৰ্টি দিম নহয় পাৰ্টি লাগিব ভাল লাগিছে কি খাবি কি খাবি ছাগলী 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 কি খাবি মোক আহকচোন নালাগে যাব আপুনি আহক আহক এ নালাগে নালাগে নয়নদাই পাৰিব নহয় জানোতো মই কণ্ট্ৰল আছে নয়নদাৰ পাৰিব দিয়া কিয় এখন ললি নেকি ললো এইফালে গাড়ীখন দেখোন নতুন লৈ পেলালো মোৰ চিন্তা নাই মোক যাব নিদিয়ে চিন্তা কৰিব নালাগে মই এতিয়া এওঁকে লৈ যাম হ'ব আপুনি পইচাটো দিয়ক ইহঁত এতিয়া চিধা গৈ লৈ আহিবগৈ ফূৰ্তিতে অকণ দিয়ে দিলো নহয় দা বৈ দিছে ল বল পইচাকেইটা ভালকে সোমাই লয় নেপেলাবি সোমাইছ ভালকে ভালকে যাব চিন্তা কৰিব নালাগে দেই মই এনেই চলাম মই খাই আছো বল এই মোৰ ফালে দেখুৱাই গৈ যাম মই চলাম কিন্তু নহয় হেৰি শুনকচোন মাতিলে নহয় বেক চাইডৰ পৰা পিঁয়াজ কেইটামান লৈ আহিব আলু আছেনে আলু আছে মিঠাতেল আছে নাই মিঠাতেল আছে
নহৰু নহৰু আছে আছে এই নিমখ আছে না নিমখ আছে আছে আপুনি যাওকচোন যাওক আপুনি যাওক এই ৰচো এইখন মই চলাম দেচোন তই নালাগে চলাব তই এনেই খাই বৈ আছো মোৰ এটা নিজৰ বিশ্বাস আছে নহয় হেলমেটটো নিজে পিন্ধি ল তই নিজে পিন্ধচোন পিন্ধ পুলিচ নাই মই আহোঁতে চব আৰে ভাই হেলমেটটো লৈ আহ তই ঘৰৰ পৰা নাই নালাগে বৌ হ'ব দে বল মই পিন্ধি লওঁ দে ৰচোন এইখন মানে কি হৈছে এইখনো আজি এনেকুৱা কোনোমতে হ'লগৈ আৰু দে ইমান গৰম কিয় লাগে জানো ইমান গৰম এইটো কিন্তু আমি ভাল কাম নকৰিলোঁ নয়নদাক পঠুৱাই হয় কথাটো ময়ো ভাবিছোঁ কাৰণ মানে মানুহটো খাই বৈ আছে এতিয়া দিনতে আমি যোৱা সৈতে ভাল আছিল নেকি তাকেই এনেই খাই বৈ আছে নহয় যদি কিবা এটা হৈ যায় হেলমেটটো পিন্ধি যোৱা নাই নয়নদাই আকৌ সত্যদাকহে পিন্ধাই পঠাইছে হেলমেটটো তাকেই এইটো কিন্তু আমি ডাঙৰ ভুল কৰিছোঁ মানে এতিয়াহে ভাবিছোঁ কথাটো মই তেতিয়া যদি মই হেৰি কৰিলোঁ হয় সত্যদা ফোনটো আহিছে হেল্ল' 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 শুনা নাই ৰ'ব সত্যদাই ফোন কৰিছেচোন হেল্ল' ক'ত আছে আপুনি কি হ'ল কিয় মাতটো কি হ'ল কি হৈছে কি হৈছে নয়নদা কি হ'ল নয়নদা কি হৈছে ঐ বৌক মাতে বৌক মাতি ক'ত সেইটো বচোন বৌ কি হৈ গ'ল অকণ স্পীড চলাইছো Minta kanisa papa ৰখা সেইটো ধৰ উঠাই দে ধৰ কোনোবা এম্বুলেন্স মাত কি হৈছে আপোনাৰ চকু মেলকচোন কিয় এনেকে আছে চকু মেলকচোন কিয় এনেকে আছে উঠা ৰাস্তালৈ বজোৱা আহক কেনেকে মা পাপাই ইয়াত কিয় শুই আছে কেনেকে হ'ল সত্যদা মই তাক কৈছিলোঁ মই বোলো চাবিটো তই চলাব নালাগে এইখন নিজে মোৰ পৰা চাবিটো লৈ আহিলোঁ মই তাক কৈছোঁ আৰু গোটেই মানুহক চিঞৰি কৈছে মই বাইক কিনিলোঁ মই তথাপি কৈছোঁ তই চলাব নালাগে নাই নামানে সি খালি মোক চাবিটো জোৰ কৰি টানি লৈ গুচি গৈছে মই বহুত কষ্ট পাইছোঁ আৰু তহঁতে ফোনটো আহিলে সেই ফোনটো অহাৰ লগে লগে এনেকুৱা ঘটনা হ'ল সেই ফোনটো অহাৰ লগে লগে এনেকুৱা হৈ গ'লো কষ্ট পাইছোঁ লাহে লাহে মোক লৈ যা সেইকাৰণে হেলমেট পৰিধান কৰি বাইক চলাব লাগে
সুৰাপান কৰি কেতিয়াও বাইক চলাব নালাগে নিজৰ কাৰণে নহয় নিজৰ পৰিয়ালৰ কাৰণে কথাটো ভাবিব লাগে দুজন বাইকত উঠিলে সদায় দুটা হেলমেট পিন্ধিব লাগে আৰু সুৰাপান কৰি কেতিয়াও বাইক চলাব নালাগে হে গাইজ ইয়াৰ দ্বাৰা আমি এটা বাৰ্তা দিব বিচাৰিছোঁ কোৱা মানুহে সদায় নিজক ভাল পাব শিকিব লাগে তেওঁতো গুচি গ'ল কিন্তু মোৰ কণমানিজনী মই লগতে মোৰ আমাৰ কি হ'ব মানুহে সুৰাপান কৰি বাইক চলাব নালাগে পৰাপক্ষত নিজে হেলমেট পৰিধান কৰিব লাগে বাইকত দুজন আছিলে দুইজনে হেলমেট সদায় পৰিধান কৰিব লাগে পুলিচৰ কাৰণে নহয় নিজৰ আত্মৰক্ষাৰ কাৰণে হয় আমাৰ এই শ্বৰ্ট ফিল্মখনৰ এইটো এটা নতুন বাৰ্তা দিবলৈ আপোনালোকক আমি আগবঢ়ালোঁ হয় এইটো চেষ্টা কৰিছোঁ সকলোৱে যাতে সচেতন হওক নিজৰ পৰিয়ালৰ কাৰণে এতিয়া যেনেকৈ ইয়াত দেখিলে যে পৰিয়ালৰ কথা নাভাবাৰ কাৰণে তেওঁ মৃত্যুৰ মুখত কৰিবলগীয়া আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব